আপুনি জানেনে ভাৰতত কাগজী টকাৰ ছপা কেনেকৈ কৰা হয় বা প্ৰিণ্টিং কেনেকৈ কৰা হয় বা কোন ঠাইত প্ৰিণ্টিং কৰা হয় তাৰ বাবে কিমান টকাৰ প্ৰয়োজন হয় তাৰ বাবে আমি যাব লাগিব ইতিহাসৰ পাতলৈ। চন 1862 ব্ৰিটিছ চৰকাৰে ইউকেৰ এটা কোম্পানীক ভাৰতৰ বাবে কাগজী টকাৰ ছপা কৰিবলৈ অনুমোদন দিছিল। তাৰ কিছু বছৰৰ পিছতেই ব্ৰিটিছ চৰকাৰে 1926 চনত প্ৰথমটো প্ৰিণ্টিং প্ৰেছ স্থাপন কৰিছিল মহাৰাষ্ট্ৰৰ নাছিকত। তাৰ কিছু বছৰ পিছতেই 1975 চনত মধ্যপ্ৰদেশ দিৱাছত প্ৰিণ্টিং প্ৰেছ স্থাপন কৰিছিল। ভাৰতত জনসংখ্যা বৃদ্ধি হোৱাৰ ফলতেই আমেৰিকা, কানাডা, ইউৰোপৰ পৰা কাৰেন্সি অনা হৈছিল। 1999 চনত পুনৰ মাইচুৰ আৰু 2000 চনত পশ্চিমবংগৰ চেলবুনিত মুদ্ৰা প্ৰিণ্টিং প্ৰেছ স্থাপন কৰিছিল। বৰ্তমান ভাৰতীয় কাগজী মুদ্ৰা 4টা ঠাইত ছপা কৰা হয়, ক্ৰমে মহাৰাষ্ট্ৰৰ নাছিকত, মধ্যপ্ৰদেশ দিৱাছত, মাইচুৰ আৰু চেলবুনিত ছপা কৰা হয়। 50 টকীয়া, 10 টকীয়া, 500 টকীয়া নোট মধ্যপ্ৰদেশৰ দিৱাছত ছপা কৰা হয় আৰু ঠিক সেইদৰে 2000 টকীয়া নোট মাইচুৰত ছপা কৰা হয়। আপুনি আৰু এটা কথা শুনি আচৰিত হ'ব, ভাৰতত যিমান নোট ছপা কৰা হয় ইয়াৰ পৰিৱৰ্তে 40% টকা চিয়াঁহী আৰু কাগজত ব্যয় হয়। ভাৰতীয় RBI দ্বাৰা নোট বনাবলৈ কটনৰ কাগজ ব্যৱহাৰ কৰা হয় আৰু নোটৰ ওপৰত লগোৱা চিয়াঁহী ছুইজাৰলেণ্ডৰ চিপকাৰ পৰা অনা হয়। এই কোম্পানীয়ে ভাৰতত চিয়াঁহী যোগান ধৰাৰ উপৰিও অন্য দেশকো চিয়াঁহী যোগান ধৰি আহিছে। ভাৰতত যিমান কাগজ প্ৰয়োজন হয় নোট বনাবলৈ তাৰে প্ৰায় সৰহভাগ আন দেশৰ পৰা অনা হয়। ইয়াৰ কাৰণ হ'ল ভাৰতত পেপাৰ মিল এটাই আছে, সেয়া হ'ল হোচংগাবাদ। ইয়াৰ উপৰিও জাৰ্মানী, UK, জাপানৰ পৰা কাগজ অনা হয়। তাৰ পাছতেই এক বিশেষ মাধ্যমেৰে কাগজ তৈয়াৰ কৰা হয় আৰু তাৰ পাছত মুদ্ৰা প্ৰিণ্টিং কৰা হয়। পুনৰ এইবোৰ চেক কৰা হয় আৰু শুদ্ধ নোটবোৰৰ ওপৰত নম্বৰ দিয়া হয়। বেয়া হৈ যোৱা নোটবোৰ বেংকত জমা কৰোৱা হয় আৰু বেংকে মুখ্য কাৰ্যালয়লৈ পঠাই দিয়া হয়। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই বেয়া হৈ যোৱা নোটবোৰ পুনৰ নিৰীক্ষণ কৰি এইবোৰ ছপা কৰে আৰু RBI অন্তৰ্গত থকা বিভিন্ন প্ৰান্তৰ 18টা শাখালৈ এই নোটবোৰ পঠাই দিয়া হয়। আপুনি আৰু এটা কথা শুনি আচৰিত হৈ পৰিব, প্ৰতিটো নোট ছপা কৰাৰ বাবদ কিমান টকা খৰচ হয় আপুনি জানেনে? ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্যৰ মতে 10 টকীয়া নোটৰ বাবদ 1 টকা 1 পইচা আৰু 50 টকীয়া নোট ছপা কৰাৰ বাবদ 1 টকা 1 পইচা আৰু ঠিক সেইদৰে 100 টকীয়া নোট ছপা কৰাৰ বাবদ 1 টকা 51 পইচা আৰু ঠিক সেইদৰে 500 টকীয়া নোট ছপা কৰাৰ বাবদ 2 টকা 57 পইচা আৰু ঠিক সেইদৰে সকলোতকৈ ডাঙৰ পইচা 2000 টকীয়া ছপা কৰাৰ বাবদ 4 টকা 18 পইচা খৰচ দিব লগা হয়। এনেদৰে আমাৰ ভাৰতত কাগজী টকাৰ ছপা বা প্ৰিণ্টিং কৰা হয়। কাগজী টকাৰ ওপৰত আপোনাৰ কিবা মন্তব্য আছে যদি ভিডিঅ'ৰ তলত কমেণ্ট নকৰাকৈ নাথাকিব। লগতে ভিডিঅ'টো যদিহে ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক নকৰাকৈ নাথাকিব। যদি চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ মনোৰঞ্জন তথা আচৰিত তথ্য পাই থাকিবলৈ। যদি ফেচবুকত চাই আছে নিশ্চয় ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।